হেল্ল' গাইছ, পুনৰবাৰ ইলেক্ট্ৰিকেল আছাম ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। গাইছ, আজি পুনৰবাৰ এটা মজাদাৰ ভিডিঅ' লৈ আহিছোঁ, এটা মজাদাৰ টপিক লৈ আহিছোঁ, যাতে আপোনালোকৰ অলপ হ'লেও হেল্প হয়। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে ইলেক্ট্ৰিকেলৰ লগত জড়িত যিকোনো ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। গাইছ, আজি দেখাই আছোঁ আপোনালোকক এম চি বি বা ছুইচ এটা জ্বলি যোৱাৰ কি কাৰণ হ'ব পাৰে। এম চি বি এটা কেতিয়াবা জ্বলি যায় আৰু ছুইচ এটাও কেতিয়াবা বাৰ্ণ আউট মানে জ্বলি যায়। তো সেই বস্তুটো কি কাৰণত হ'ব পাৰে সেই বস্তুটো আপোনালোকক দেখাই আছোঁ। তেতিয়াহ'লে ফ্ৰেণ্ডছ, দেৰি নকৰি আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। লেটছ বিগিন। গাইজ, যিহেতু আপোনালোকে গম পালে যে আজি ভিডিঅ'টোৰ টপিক হ'ল এম চি বি। যিটো আমাৰ এম চি বি আছে, এম চি বি বা ছুইচ, যিবিলাক ছুইচ হয় বৰ্ডত থকা যিবিলাক ছুইচ হয়, সেই এম চি বি বা ছুইচটো কি কাৰণত জ্বলি যাব পাৰে। তো কৈ আছোঁ আপোনালোকক, কেতিয়াবা আমাৰ এম চি বি বা ছুইচ এটা জ্বলি যোৱাৰ মেইন কাৰণ হৈছে, ফাৰ্ষ্ট কৈ আছোঁ মই আপোনালোকক, এম চি বি এটা কি কাৰণত জ্বলে। তিনিটা কাৰণ হ'ব পাৰে গাইজ। এম চি বি এটা জ্বলি যোৱাৰ তিনিটা কাৰণ হ'ব পাৰে। এক নম্বৰ কাৰণ হৈছে আমাৰ শ্বৰ্ট চাৰ্কুইট। দুই নম্বৰ হৈছে অভাৰলোড। তিনি নম্বৰ হৈছে লুজ কানেকশ্যন। এই তিনিটা কাৰণতে এম চি বি এটা বা ছুইচ এটা জ্বলি যাব পাৰে। তো মই ফাৰ্ষ্ট কৈ আছোঁ আপোনালোকক, শ্বৰ্ট চাৰ্কুইট। কেতিয়াবা এনেকুৱা হয়, কিছুমান জেগাত যদি আপোনালোকৰ যিটো কানেকশ্যনবিলাক আছে, সেই কানেকশ্যনত কেতিয়াবা শ্বৰ্ট হোৱাৰ ফলতো এম চি বি এটা বাৰ্ণ আউট বা জ্বলি যাব পাৰে। বা যদি এম চি বিটো ভালে থাকে তো কেতিয়াবা ট্ৰিপ হৈ যায়। ট্ৰিপ হৈ গ'লে তেতিয়া জ্বলি যোৱাৰ কোনো কাৰণ নাথাকে, জ্বলি নাযায়। তেতিয়া ট্ৰিপ হৈ গ'লে জ্বলি নাযাওঁতে যদি ট্ৰিপ হৈ যায়, তেতিয়াহ'লে আমাৰ এম চি বিটো বাচি যায় আৰু এম চি বিটো নজ্বলে। কিন্তু কেতিয়াবা শ্বৰ্ট চাৰ্কুইটৰ ফলত এম চি বি এটা জ্বলি যাব পাৰে। তো হৈ গ'ল এইটো আপোনালোকে গম পালে, শ্বৰ্ট চাৰ্কুইট আৰু অভাৰলোড। এই দুই নম্বৰ পইণ্টটো মেইন গাইজ। এই দুই নম্বৰ পইণ্টটো কি হয়, ছাপ'জ আপোনালোকৰ এম চি বি, যিটো আপোনালোকে এম চি বি লগাইছে ঘৰত, সেই এম চি বিটো যদি আপোনালোকৰ 10 এম্পিয়াৰ এম চি বি এটা লগাইছে, আপোনাৰ 10 এম্পিয়াৰ বা 16 এম্পিয়াৰ যদি এম চি বি এটা লগাইছে, ঠিক আছে, ছাপ'জ আপোনালোকৰ ঘৰত এটা 16 এম্পিয়াৰ এম চি বি লগাইছে। তো এই 16 এম্পিয়াৰ এম চি বিটোত যিখিনি আপুনি লোড দিব পাৰে, তাতকৈ যদি আপোনালোকে বেছি লোড দিয়ে, ছাপ'জ 16 এম্পিয়াৰ এম চি বি এটাত, ছাপ'জ মই ধৰি ল'লোঁ আপোনালোকৰ 10টা লাইট, 10টা বাল্ব, লগতে 3টা ফেন, কিমান হ'ব, 10টা লাইট ধৰ 9 ৱাটৰ 10টা লাইট, যিহেতু আজিকালি এল ই ডি লাইট হয় ন। 10টা লাইট ইনটু 9 কিমান হ'ল, 9 10টা লাইট ইফালে 9 ৱাটৰটো আমাৰ 90 ৱাট হ'ল 10টা লাইটত। তো 3টা ফেনত ছাপ'জ আমাৰ ফেন এটা থাকে আমাৰ 60 ৱাটকৈ থাকিল। 60 ইনটু 3, 6 3 গুণ 18, তো 180 আৰু 90। ছাপ'জ আমাৰ এইখিনি লোড হ'ল, কিমান হ'ল, এইফালে 180 আৰু 90 কিমান হ'ল, 9 0 8 8 16 17 17 1 7 1, তো 270 ৱাট আমাৰ লোড। ছাপ'জ আমাৰ ধৰ 16 এম্পিয়াৰ এম চি বিটোত আমি বেছি দিব পাৰোঁ আমি লোড, কিন্তু আমি ধৰা 270 আমি ছাপ'জ আমি ধৰি ল'লোঁ যে 16 এম্পিয়াৰ এম চি বিটোত আমি 270 ৱাট লোড দিব পাৰোঁ। যদি আমি ইয়াৰ ঠাইত আমি যদি 10টামান ফেন লগাই দিলোঁ, লগতে 20টামান লাইট লগাই দিলোঁ, মই ছাপ'জ আপোনালোকক কৈছোঁ দেই, 16 এম্পিয়াৰ এম চি বি এটাত 270 ৱাটতকৈ বেছি লোড দিব পাৰি। কিন্তু মই ছাপ'জ ধৰি লৈছোঁ, মানে ইমানেই দিব পাৰি, মানে ইয়াতকৈ দিব নোৱাৰি। তো আপোনালোকে যদি ইয়াতে 10টামান ফেন, 20টামান লাইট সেনেকুৱা দিলে, তো এইটো অভাৰলোড হৈ গ'ল। আমাক পাৰিছিল আমাৰ 270, তো এইখিনি যেতিয়া কেলকুলেশ্যন কৰিম আমাৰ বহুত বেছি ৱাট হৈ যাব। তো হিচাপতকৈ যেতিয়া লোডটো বেছি হৈ যাব, তেতিয়াহ'লে এইটো অভাৰলোডৰ ফলত এই এম চি বিটো মানে কণ্ট্ৰল কৰিব নোৱাৰি। কেতিয়াবা বাৰু ট্ৰিপ হৈ যায়, কিন্তু কেতিয়াবা কণ্ট্ৰল কৰিব নোৱাৰি, সেই বস্তুটো জ্বলি যোৱাৰ চান্স থাকে বা প্ৰায় জ্বলি যায়। তো এইটোৱে হৈছে অভাৰলোড। আৰু আমাৰ 3 নম্বৰ পইণ্টটো গাইজ, 3 নম্বৰ পইণ্টটো মেইন পইণ্ট, আপোনালোকে এইটো এটা লক্ষ্য কৰিব লাগে। এই 3 নম্বৰ পইণ্টটো হৈছে, কেতিয়াবা কি হয়, আপোনালোকে এম চি বিবিলাকত যদি কানেকশ্যন দিয়ে, ছাপ'জ এইটো এম চি বিত যদি আপোনালোকে কানেকশ্যন দিয়া টাইমত কি হয়, বহুতে কানেকশ্যনবিলাক লুজ দিয়ে। মানে যেতিয়া আমি স্ক্ৰু ড্ৰাইভাৰ বা টেষ্টাৰৰ লগত যেতিয়া আমি কানেকশ্যনবিলাক দিম, আপোনালোকক আজি মই বাৰু প্ৰেক্টিকেল কৰি দেখাব নোৱাৰিম, মই যিহেতু মোৰ লগত জ্বলা এম চি বি এটা নাই। জ্বলা এম চি বি এটা থাকিলে আপোনালোকক ধুনীয়াকৈ দেখাই দিব পাৰিলোঁ হয়। মই জাষ্ট আপোনালোকক ইয়াতে বুজি পোৱাৰ কাৰণে আপোনালোকক দেখাবৰ কাৰণে অলপমান চেষ্টা কৰিলোঁ। যিহেতু বহুত দিনত ভিডিঅ' দিয়া নাই, আপোনালোকৰ ডিমাণ্ড অনুযায়ী এই ভিডিঅ'টো বনালোঁ।
কেইজনমানে মোক মানে কমেণ্টত কৈ আছিল এই MCB এটা কি কাৰণত জ্বলি যায় বা কি কাৰণত সেই বস্তুটো সুধি আছিল মই সেই অনুযায়ী এই ভিডিঅ'টো আজি প্ৰস্তুত কৰি উলিয়ালোঁ মানে আৰু মোৰ ভিডিঅ' দিয়া অকণমান লেট হয় আপোনালোকে এইটো বহুত বেছি ব্যস্ত থকাৰ কাৰণে কেতিয়াবা ভিডিঅ'বিলাক দিয়াত লেট হৈ যায় তো আপোনালোকে যেতিয়া দিলেও এই ভিডিঅ'বিলাক যাতে চাই আপোনালোকৰ অলপ হ'লেও হেল্প হ'ব তো এই লুজ কানেকশ্যন কৈ আছিলোঁ মই এই লুজ কানেকশ্যনটো কেনেকুৱা হয় কেতিয়াবা আপোনালোকে যদি MCBটোৰ যেতিয়া টাৰ্মিনেলবিলাক যিবিলাক ৱেৰ কানেকশ্যন দিম আমি সেই কানেকশ্যনবিলাক যদি লুজ হৈ থাকে যদি জাষ্ট সোমাই দিছোঁ আমি এই যিটো স্ক্ৰু হয় স্ক্ৰুটো যদি আমি ভালদৰে টাইট নিদিওঁ তেতিয়া সেইটো লুজ কানেকশ্যন আৰু সেই লুজ কানেকশ্যন হ'লে কি হয় আপোনালোকৰ লাহে লাহে স্পাৰ্ক হয় অলপ যেতিয়া আমি লোডবিলাক দি থাকিম যেতিয়া আমাৰ বস্তুবিলাক লাইট ফেনবিলাক চলি থাকিব বা মটৰ চটৰবিলাক চলি থাকিব তেতিয়া এই ইয়াতে লাহে লাহে স্পাৰ্ক হৈ থাকিব স্পাৰ্ক হৈ সেই স্পাৰ্কটো এটা টাইমত মানে ডাঙৰ হৈ যাব ডাঙৰ হয় সেই তেতিয়াও মানে স্পাৰ্ক হৈ লুজ কানেকশ্যনৰ ফলত সেই MCBটো জ্বলি যাব পাৰে বহুত বেয়াকৈ জ্বলি যাব পাৰে ট্ৰিপ হৈ গ'লেতো কোনো কথা নাই কিন্তু কেতিয়াবা কি হয় বিশেষ কাৰণত MCBটো ট্ৰিপ হৈ গ'লেতো হ'লেই কিন্তু ট্ৰিপ নোহোৱাকৈ কেতিয়াবা ডাইৰেক্ট জ্বলি যায় এই জ্বলি গ'লে বহুত বেছি বেয়া তো আপোনালোকে সদায় মন কৰিব যাতে লুজ কানেকশ্যন নাথাকে MCB বা যিকোনো বস্তুবিলাক ইলেক্ট্ৰিকেল বস্তু যদি আপোনালোকে নাট চাটবিলাক টাইট দিয়ে তেতিয়া সদায় আপোনালোকে প্ৰপাৰ কানেকশ্যন কৰিব সদায় আপোনালোকে ভালদৰে টাইট দিব যাতে লুজ কানেকশ্যনৰ ফলত শ্বৰ্ট চাৰ্কিট মানে MCB বা ভাল বস্তুবিলাক জ্বলি নাযায় আৰু তো ছেম কণ্ডিশ্যন হয় গাইজ MCB এটা যেনেকৈ জ্বলি যাব পাৰে চুইচ এটাও ছেম চুইচ এটা আপোনালোকৰ শ্বৰ্ট চাৰ্কিট হ'লে জ্বলি যাব পাৰে আৰু অভাৰলোড হ'লেও জ্বলি যাব পাৰে যদি আমি 6 এম্পিয়াৰৰ চুইচ এটা যদি আমি বেছিকৈ লোড দি দিওঁ 6 এম্পিয়াৰৰ যিটো চুইচ হয় তাত আমি এটা লাইটহে দিব পাৰিম লাইট ফেন বা তেনেকুৱা দিব পাৰিম যদি আমি তাতে এটা 6 এম্পিয়াৰৰ চুইচ এটাত যদি আমি এটা হেভি মটৰ এটা চলাব যাওঁ তেতিয়া সেই চুইচটো জ্বলি যাব পাৰে লগতে লুজ কানেকশ্যন হ'লেও চুইচ এটা জ্বলি যাব পাৰে গম পালে আপোনালোকে গাইজ তো আজি ভিডিঅ'টো বিশেষ দীঘল নকৰোঁ আপোনালোকে হয়তো ভিডিঅ'টো চাই অলপ হ'লেও কিবা বুজি পালে তো আজি ভিডিঅ'টো আৰু বিশেষ দীঘল নকৰোঁ আজি ভিডিঅ'টো ইমানেই আছিল আশা কৰোঁ ভিডিঅ' চাই আপোনালোকে অলপ হ'লেও কিবা বুজিলে বা শিকিলে তো ভিডিঅ'টো চাই অলপ হ'লেও যদি কিবা বুজিলে বা শিকিলে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কেনেকুৱা পালে আপোনালোকৰ মতামতবিলাক ধুনীয়াকৈ কমেণ্ট কৰি জনাই দিব তেতিয়াহ'লে লগ পাম বেলেগ দিন বেলেগ এটা ভিডিঅ'ত তেতিয়ালৈকে টেক কেয়াৰ জয় অসম বাই বাই গাইজ বাই বাই